যদি জীৱনৰ ৰংবোৰে লুকাবাকো খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। জুবিনদাৰ গান গিলা কিন্তু মাৰি মজা লাগে দেই। জীৱনটোৰনো কি হ'ব আই, লগৰগিলাই দেখো চবে চাকৰি ল'লা, মইতো পঢ়িব শুনিবও নাজানো, কি কৰোঁ? কিবা বিজনেছে কৰিব লাগিলে। আমাৰ এতিয়া কি বিজনেছ কৰিব পাৰি? মুৰ্গীৰ বিজনেছটো কৰিব নোৱাৰাই আৰু। এই গৰমত মানুহে থাকিব পৰা নাই আৰু মুৰ্গী কেনেকৈ থাকিব, তেল ফুটি মৰিব। মাছৰ বিজনেছ কৰিব পাৰি নেকি? সেইটো আমাৰ পুখুৰীও আছে, কিন্তু বানপানী আহিলে টেনশ্যন হ'ব নাই, মাছগিলা চব পলাব, মুৰ্গী খৰচ কৰা পইচা গোটাই তলে যাব। আইডিয়া, এটা কাম কৰোঁ, গাহৰিৰ বিজনেছ কৰোঁ, সেইটোত কিন্তু লাভ আছে বহুত। এটা গাহৰিৰ কিমান খানা হয়? সেইটোকে মাথা মাৰোঁ। এটা কাম কৰোঁ, ভাৰতক লগ ধৰোঁ, তাৰ বাপেকৰ পইচাও আছে, দুই লগ লাগি এইটো বিজনেছৰে মাথা মাৰোঁ। বল মাই, মই অলপ বাহিৰৰ ৰ। গান বনোৱা মই নিজে ভাল কৰি বনালো, এইগিলা গান বুলি কয় নে? ইমি 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 বোলে কিবা। এইটো বলা হৈছে ধৰ না বলা। ভাইৰাছ বহি আছা? মই থিয় আছো ৰ। অনা দেখা পোৱা নাই নেকি? মই বহি আছো। দে শংকৰ নালখেতে বহি আছা দেখছো দে মই। শুন, এটা মোৰ ইম্পৰ্টেণ্ট কথা ক'ব লগা আছিল তোৰ লগত। কি কথা? এটা বিজনেছ কৰাৰ কথা ভাবিছিলোঁ, সেইটো বিজনেছ কৰিলে বহুত পইচা পাম আৰু। মই কিন্তু ভাঙা চাঙৰ বিজনেছ নকৰো দেই। মোৰ চৰুত তাতে কিন্তু পুলিচে গম পায়, এই লাঠি লৈ শিকব আমাক। মই ইলিগেল বিজনেছৰ কথা কোৱা নাই ন, মই লিগেল বিজনেছৰ কথা কৈছোঁ। তেনেহ'লে কওঁ কি ভাল কৰি? গাহৰিৰ বিজনেছ কৰিম বুলি ভাবিছোঁ, তামাম টাকা। আইডিয়াটো ভালে লাগছিল, কিন্তু গাহৰি কিন্তু পইচাটো ক'ত পাম? বেছি পইচা নালাগে ন, কবাৰ পৰা যোগাৰ কৰ, তই আধা দিবি মই আধা দিম। দে তেনেহ'লে তই আচোন, মই ঘৰত খুলি চাওঁ যা। দে আজি গধূলি গ'লে মোক খবৰটো দিবি, আমি গধূলি বজাৰত যাম, তাৰপিছত গাহৰি লৈ আহিম আৰু। ঠিক আছে দে। যাওঁ দে, গধূলি লগ পাম। বেকাৰ থকা কৰি কিবা এটা বিজনেছে কৰি দে, ঘৰৰ মানুহ ভালে পাব। আমাৰ ঘৰতে খেদেই ভাতকেইটা খাই লাগো অকল। মাই মই বিজনেছৰ গাহৰি কৰিম। ফূৰ্তিতে মোৰ উল্টি আহি গেল কথাগিলাখান। মাই মই গাহৰিৰ বিজনেছ কৰিম। ভাত চাত খালো ৰ, এতিয়া ভোলাকে লগ ধৰিব যাবা কাৰণে ন, ইমান দেৰি হৈ যাব যাবা। ভাইৰাছে ফোন কৰিছিল, আহি আছে বোলে, মোক ৰাস্তাতে ৰখি থাকিব দিছে। ঐ বাপা, বল কাকতিৰ ঘৰখনতো ন? ছাৰ, মই চিনি নাপাওঁ। হয় নেকি? আহিছে দেখোন। বলা পিছত বহ। বহিছো তো। বৰ ডাঙৰ গাড়ী পালো দেখুৱাই। গাড়ীটো বাৰু ডাঙৰ ৰচোন, মতা নে মাইকী হবা? মতাকে আনি মাইকাই চানা হ'ব সেইকানি। গাড়ীখন কয় চাবি ভালকে ল'বি, পৰি গেলি আৰু হচি পলাইলি তোৰ সেই আমাৰ পইচা গোটাই নাই গেল। ভালকে ধৰ। মোৰ ওজন নাই বুলি ভাবিছিলো, ইমান ওজন আছে নে? মৰলো তই মাজত ধৰ গাড়ীটো, মই গাড়ী চলাম। দি থলো দে। মোৰে দেখোতে বহা জেগা নহ'ল। কিবা কৰি এডজাষ্ট কৰিব আৰু। তই অলপ হেঁচি যাছো। বল লচি যা। যো আমাৰ ঘৰৰ পাছফালে ফাৰ্মখন পাতিম যো। পালো এটা ৰাখো। ইয়াতে হ'ব নেকি আমাৰ গাহৰি ফাৰ্মখন? ইয়াতে হ'ব বাৰু, শান্তি জেগা, কোনো নাই। দে নুম। বৰ কষ্ট পাইছো দেই, বিজনেছ কৰিলেও কষ্ট আছে দেই, কিন্তু তই গাড়ীখন আগত থৈ যা। গাহৰি তহঁতে ভালকে থাকিবি দেই, আমি তহঁতক ভালকে বহিম নহয়। গাহৰি কি হয়নো জানানে নাজানা তই? বেপাৰীটো কৈছে দেখো, দানা হয়, কচু হয়। দে তামাত থেৰিবি দে, নহ'লে চুৰ আৰু পলাব পাৰে, ৰিক্স নাই। এই ভগৱান, নতুন বিজনেছ এটা আৰম্ভ কৰিছো, চাকচেছ হয় আৰু। ঘৰত যা, ভোক লাগছে। মাহঁতে নবা গালি দিব। তই ঘৰত থৈ আহিছে না? ঘৰত কৈ আছিলো, মায়ে শুনাব লাগবা নাপালাগবা। গাড়ী ডাঙৰ ৰাখবি দে, আমি 4টা মান চলি অলপ পিছত আহি আছো। মই আহিলো দে, ভাত হৈছে নে? ভোক লাগছি। ভাত বাঢ়াই আছে, আমি খালো, তই খাবি যা। মই গাঁৱতে হৈ কিনে খাওঁ দে, গাড়ী ফাৰ্মৰ পৰা আহিলো নে, চব লেতেৰা হৈ গৈছে। তই চাবোন ওলাই দিছো। মই দি আছো, যা তই ধুই যা। তোৰ গাটো কেনে গাড়ী চলছে? আমি গাড়ী আনছো না সেইকাৰণে। যা জলদি গা ধুবি পৰি চাবোন মাৰি। তাকেইতো কৈ আছো, গা ধোৱাৰ কথা। গাড়ী বিজনেছ কৰিব পাৰিব, মোৰ ভৰসা নাই আৰু।